আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু এই নাৰী দিৱসত মহিলাৰ যি সাৱলীকৰণ এই সাৱলীকৰণৰ প্ৰাসংগিকতা অসম চৰকাৰে কি ধৰণে লৈছে আৰু অসম চৰকাৰে নাৰীক সাৱলীকৰণ কৰাৰ কাৰণে কি ধৰণে আগবাঢ়িছে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আজি যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিবলৈ পাব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কিছুদিন আগতে সভাত তেওঁ ঘোষণা কৰিছিলে এটা যোজনা লাখপতি বাইদেউ যোজনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সভাত কৈছিলে যে কিছু সংখ্যক মহিলাক তেওঁলোকে লাখপতি হিচাপে গঢ়ি তুলিব কিন্তু আমাৰ প্ৰশ্ন যে কোনবিলাক মহিলাক তেওঁলোকে লাখপতি কৰিব আজি যদি আপোনালোকে অসমত চাবলৈ যায় তেনেহ'লে দেখিব যে মহিলাসকলক স্বাৱলম্বী কৰাৰ বিপৰীতে মহিলাসকলক বহু ক্ষেত্ৰত দুৰ্বল কৰাৰহে এক প্ৰচেষ্টা চলিছে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মহিলাসকলক তেওঁ যিকোনো কাৰণতে হওক লাখপতি কৰিহে এৰিব কিন্তু আজি আপোনালোকে দেখিবলৈ পাব যে আজি কিছুদিন ধৰি একেৰাহে অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ ভাত্তা বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে দিনে ৰাতি তেওঁলোকে সচলত আন্দোলন কৰি আছে প্ৰতিবাদ কৰি আছে কিন্তু এই সকল অংগনবাড়ী কৰ্মী সহায়িকাক তেওঁলোকে কিন্তু দেখা নাই আমাৰ প্ৰশ্ন হ'ল যে এই অংগনবাড়ী কৰ্মী সহায়িকাসকল লাখপতি হ'ব নালাগে নেকি আমাৰ যিসকল মহিলাক চৰকাৰে অৰুণোদয় আঁচনিৰ ধন দিছে প্ৰতি মাহে মাহে যিসকলক দিছে বেংকত এই মহিলাসকল লাখপতি হ'ব নালাগে নেকি আমাৰ প্ৰশ্ন হ'ল যিটো সময়ত সবকা সাথ সবকা বিকাশৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় এই সময়তে আমাৰ প্ৰশ্ন যে কিছু সংখ্যক মহিলা লাখপতি হ'ব আৰু বহু সংখ্যক মহিলা লাখপতি হোৱাৰ পৰা বঞ্চিত হ'ব কাৰণ আজি আন্তৰ্জাতিক নাৰী দিৱস এই নাৰী দিৱসত মহিলাসকলক লৈ আজি যি ধৰণে ৰাজনীতি কৰা হৈছে এই ৰাজনীতিৰ ফলত আমাৰ মহিলাসকল উপকৃত হোৱাৰ সলনি আমাৰ মহিলাসকল বহু ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে মহিলাসকল কেতিয়া লাখপতি হ'ব যেতিয়া মহিলাসকলৰ স্বাস্থ্য ভালে থাকিব যেতিয়া মহিলাসকল কৰ্মক্ষম হ'ব যেতিয়া মহিলাসকলে কাম কৰিব পাৰিব পুৰুষৰ সমানে সমানে তেওঁলোকে উপাৰ্জন কৰিব পাৰিব তেতিয়া তেওঁলোক লাখপতি হ'ব কিন্তু যদি মহিলাসকলক আমি কামৰ পৰা আঁতৰাই ৰাখোঁ যদি আমি উৎপাদনমুখী কামৰ পৰা মহিলাসকলক আঁতৰাই ৰাখি কেৱল হিতাধিকাৰী খোজোৱাৰ স্বাৰ্থত আমি তেওঁলোকক লৈ ৰাজনৈতিকভাৱে খেল খেলোঁ তেনে ক্ষেত্ৰত আমাৰ মহিলাসকল আগবাঢ়ি যাব পাৰিব জানো আজি আন্তৰ্জাতিক নাৰী দিৱসত ই এক বহুমূলীয়া প্ৰশ্ন কিন্তু এইখিনিতে আমি ক'ব লাগিব যে আম আদমি পাৰ্টিয়ে মহিলাসকলক যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে যি ধৰণে তেওঁলোকে কাম কৰিম বুলি কৈছিলে সেই ধৰণে কিন্তু আম আদমি পাৰ্টি দিল্লী চৰকাৰে মহিলাসকলক বহু ধৰণৰ সুবিধা উপলব্ধ কৰাইছে ইতিমধ্যে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চলাহী কথাৰে যোৱা বছৰো মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিম বুলি কৈ আমাৰ মহিলাসকলক দুৱাৰে দুৱাৰে কান্দি কাটি বাগৰি হিয়া ঢাকৰি কান্দি কাটি ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি কৰিছিলে আৰু তেওঁ নিজে নিৰ্বাচনী চমক দেখুৱাবলৈ গৈ তেওঁলোকে 12,000 কোটি টকাৰ ঋণ মাফ কৰি দিম বুলি মহিলাসকলক প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি কি হ'ল আমি কাৰ্যক্ৰমত দেখা পালোঁ যে মহিলাসকলক যিসকলক ঋণ মাফ কৰি দিম বুলি কৈছিল সেই মহিলাসকলৰ একাউণ্টত এটকাৰ চেকো আহিছে কিছুমানৰ তাত 200 টকাৰ চেক আহিছে আজি পৰ্যন্ত তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি নিদিলে এই ধৰণে আমাৰ মহিলাসকলক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰে এনেকৈ ঠগি আহিছে প্ৰত্যেকবাৰে কিন্তু দিল্লী চৰকাৰে মহিলাসকলক বাছ যাত্ৰা ফ্ৰী কৰি দিছে এটকাও দিব নলগাকৈ বাছত মুক্ত যাত্ৰা তেওঁলোকে কৰিব পাৰে আজি 1000 টকা প্ৰতি মাহে যিসকল 18 বছৰৰ ওপৰৰ যুৱতী মহিলা আছে
এখন ঘৰত যদি 3 গৰাকী মহিলা আছে 3 গৰাকী মহিলাই 1000কৈ লাভ কৰিব আৰু 7 লাখ মহিলাক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে যি মহিলা সন্মান যোজনা এই যোজনাৰ অন্তৰ্গত 1000কৈ প্ৰতি গৰাকী 18 বছৰৰ ওপৰৰ মহিলাক দিয়া হ'ব এতিয়া কথা হল কি যি সকল আজি আমাৰ যি মহিলাৰ যি সুৰক্ষাৰ কথা আহি পৰিছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত সুৰক্ষাৰ কথাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কাৰণ আজি গুৱাহাটী মহানগৰীত দিন দুপৰতে বিভিন্ন ধৰণৰ অপৰাধজনক ঘটনা সংঘটিত হৈ আহিছে আজি আমি বহুদিনৰ পৰা আমি চিঞৰি আছো আম আদমি পাৰ্টিৰ পৰা যে আমাৰ গলিবিলাকত সিসি কেমেৰাৰ কোনো ব্যৱস্থা নাই আজি আমাৰ ৰাজপথতো সিসি কেমেৰাৰ কোনো ব্যৱস্থা নাই যিবিলাক সিসি কেমেৰা ইতিমধ্যে আছিল সেই কেমেৰাবিলাকো ইতিমধ্যে বেয়া হৈ গৈছে সেই কেমেৰাবিলাকে কাম নকৰে কিন্তু দিল্লীত গলিয়ে গলিয়ে সিসি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰতিটো মহল্লাত সিসি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে ৰাজপথত সিসি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে একমাত্ৰ মহিলাসকলৰ সুৰক্ষাৰ কাৰণে গতিকে আম আদমি পাৰ্টিয়ে মহিলাৰ কাৰণে কিমানখিনি চিন্তা কৰে আৰু আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলাক কি ধৰণে আগুৱা ভাৰি আহিছে কি ধৰণে ভুলাই আহিছে এই কথা অসমৰ ৰাইজে দেখিবলৈ পাইছে আজি যিবিলাক ডাৰ্ক ষ্ট্ৰীট আছে যিবিলাক অন্ধকাৰ গলি আছে দিল্লীত প্ৰতিটো অন্ধকাৰ গলিতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছে দিল্লীৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে বাছত যিসকল মহিলাই যাত্ৰা কৰে সেই বাছ যাত্ৰীসকলৰ কাৰণে মহিলা সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰিছে যে মহিলা সুৰক্ষা কৰ্মীয়ে মহিলাসকলক সুৰক্ষা প্ৰদান কৰিব কিন্তু আমাৰ ইয়াত বাছত যোৱা মহিলাৰো কোনো নিৰাপত্তা নাই কোন মুহূৰ্তত মহিলাগৰাকীৰ হাতৰ পৰা বেগটো লৈ কোনে দৌৰ মাৰি দিব ডিঙিৰ পৰা চেইনটো লৈ কোনে দৌৰ মাৰি দিব ৰাস্তাত তাৰ কোনো নিৰাপত্তা কিন্তু বৰ্তমান অসমত কৰিব পৰা নাই যি সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কথাতে কয় তেওঁৰ স্মাৰ্ট পুলিচৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু মহিলাসকলৰ ক্ষেত্ৰত সুৰক্ষা কৰ্মী কিন্তু তেওঁ নিয়োগ কৰিব পৰা নাই আজি বিধৱাৰ পেঞ্চনৰ কথাই কওঁ দিল্লী চৰকাৰে বিধৱাসকলক পেঞ্চনৰ ব্যৱস্থা কৰিছে আৰু আজি আমাৰ ইয়াত যিসকলে বৃদ্ধ পেঞ্চন পায় বিধৱা পেঞ্চন পায় তেওঁলোকে কিমান বৃদ্ধ পেঞ্চন পায় মাত্ৰ 250 টকা আপোনালোকে মনত ৰাখিব আপোনালোকক আগতেও আমি কেইবাবাৰো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে আমি অসম চৰকাৰক জনাবলৈ বিচাৰিছিলো যে 250 টকাত কি পায় 250 টকাত একোৱে নাপায় আজিকালি য'ত 250 টকাত আপুনি 1 লিটাৰ মিঠাতেলো নাপাব ভাল কোৱালিটিৰ মিঠাতেল গতিকে এনেকুৱা ক্ষেত্ৰত আজি অসম চৰকাৰখনে মহিলাৰ ক্ষেত্ৰত যথেষ্ট ধৰণে মহিলাসকলক ঠগি আহিছে প্ৰত্যেকটো কথাত ঠগি আহিছে আৰু এই যে ঠগি আহিছে তাৰে প্ৰতিফলন আজি কিমান দিন ধৰি চচলত আমাৰ অংগনবাড়ী মহিলা কৰ্মীসকলে প্ৰতিবাদ কৰি আহিছে তেওঁলোকে কৈছে যে আমাক সৰকাৰী অনুষ্ঠানবিলাকত নিজৰ বাছ ভাড়া খৰচ কৰি আমাক যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে আজি অকণমান কেইটামান তেওঁলোকে মাননি পায় সেইটো দৰমহা বুলিও ক'ব নোৱাৰি এই মাননিখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কি কৰে যে আজি যদি প্ৰধানমন্ত্ৰী আহিছে প্ৰধানমন্ত্ৰী সভালৈ তেওঁলোকক পঠিয়াই দিছে কাইলৈ যদি গৃহমন্ত্ৰী আহিছে গৃহমন্ত্ৰী সভালৈ তেওঁলোকক পঠিয়াই দিছে তাত তেওঁলোকক কাম কৰিবলৈ দিছে কিন্তু তেওঁলোকে যে গৈছে কাৰ পইচাৰে গৈছে তেওঁলোকে সেই যে অকণমান মাননি পায় কেইটামান টকা সেই টকাৰ পৰাই তেওঁলোকে বাছৰ ভাড়া দি তেওঁলোক যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আজি অনুনয় বিনয় কৰি হিয়া ঢাকুৰি কান্দিও কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু তেওঁলোকে মন গলাব পৰা নাই তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই সচলৰ প্ৰতিবাদস্থলীলৈ তেওঁলোকে কিন্তু আনিব পৰা নাই কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মহিলাসকলক নিৰ্বাচনী চমক নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনৰ আহিলা হিচাপে সদায় ব্যৱহাৰ কৰি আহিছে আৰু এই কথা স্পষ্ট হৈছে গতিকে আজি আম আদমি পাৰ্টিয়ে আমি সদায় দাবী কৰি আহিছো যে মহিলাসকলক যি ধৰণে আজি নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে যি ধৰণে স্বাৱলম্বী কৰিব লাগে হাউলীকৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি দি যি ধৰণে মহিলাসকলক উলিয়াই আনিব লাগে সেই ধৰণে কিন্তু আনিব পৰা নাই আমি দাবী কৰিছো অসম চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছো যে আপোনালোকে কেৱল ৰাজনৈতিক চমক সৃষ্টিৰ কাৰণে কেৱল নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আপোনালোকে ভোটৰ কাৰণে মহিলাসকলক ব্যৱহাৰ কৰি নাথাকিব এই কথা আমি এই মঞ্চৰ পৰা হকিয়াই দিছো আৰু যদি এনেকুৱা ধৰণে মহিলাসকলক যদি আপোনালোকে ব্যৱহাৰ কৰে এই ধৰণে যদি আপোনালোকে মহিলাসকলক সুৰক্ষা দিব নোৱাৰে আজি ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰতে আপোনালোকে যাওক আজি
বিভিন্ন সময়ত বিভিন্ন স্থানত মহিলাসকলক বলাৎকাৰ কৰা হৈছে, নিৰ্যাতন কৰা হৈছে, কিন্তু সেই ক্ষেত্ৰত আজি অসম চৰকাৰে ব্যৰ্থ হৈছে। তেওঁলোকে অসমৰ মহিলাক সুৰক্ষা প্ৰদান কৰিব পৰা নাই। এতিয়া চাব আপোনালোকে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি অসম ভ্ৰমণলৈ আহিছে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই সংবাদমেলৰ যোগেৰে প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী মহোদয়, আপুনি মহিলাৰ নিৰাপত্তাৰ কথা কয়, মহিলাৰ সুৰক্ষাৰ কথা কয়, বেটি বাচাও বেটি পঢ়াও বুলি কয়, কিন্তু আজি আপুনি মণিপুৰলৈ গৈছেনে? আপোনাৰ মণিপুৰলৈ যাবলৈ সাহস হ'বনে? আজি মহিলাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখনে এই প্ৰশ্ন আমি কৰিবলৈ বিচাৰিছোঁ। গতিকে আজি এই সংবাদমেলৰ যোগেৰে আমি প্ৰতিটো প্ৰশ্নই অসম চৰকাৰলৈ ঠেলি দিব বিচাৰিছোঁ আৰু অসম চৰকাৰৰ পৰা আমি উত্তৰ বিচাৰিছোঁ যে মহিলাৰ সাৱলীকৰণৰ নামত, মহিলাৰ উত্তৰণৰ নামত মাত্ৰ কিছু সংখ্যক মহিলাক তেওঁলোকে লাখপতি কৰিব আৰু বাকী মহিলাসকল কি সদায় তেওঁলোকে আন্দোলন কৰিব লাগিব, প্ৰতিবাদ কৰিব লাগিব আৰু চিঞৰিব লাগিব। এইটোৱে আমাৰ অসমৰ মহিলাসকলৰ অধিকাৰ নেকি? আমাৰ অসমৰ মহিলাসকলে তেওঁলোকে বিচৰা বস্তু নাপাব নেকি? মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰশ্নৰ উত্তৰ আপুনি অতি সোনকালে দিব বুলি আমি আশাবাদী। আমাৰ প্ৰতিনিধিয়ে গৈছে, মই নিজেও গৈছোঁ তালৈ, মই নিজেও গৈ তেওঁলোকৰ লগত যোগদান কৰিছোঁ আৰু পৰহিও আমাৰ প্ৰতিনিধি তালৈ গৈছে, পানী এই ব্যৱস্থা কৰিছে তেওঁলোকে তাত গৈ পেলাই আমাৰ আম আদমি পাৰ্টিৰ ফালৰ পৰা। আৰু আমি অংগনবাড়ীসকলৰ প্ৰতিটো অনুষ্ঠানতে ধৰ্মঘট হওক, তেওঁলোকৰ প্ৰতিবাদ হওক, আন্দোলন হওক, প্ৰত্যেকটো কথাতে আম আদমি পাৰ্টীয়ে সদায় সমৰ্থন কৰি আহিছে। আৰু ইয়াৰ আগতেও আমি সংবাদমেল যোগে তেওঁলোকৰ যিসমূহ দাবী আছিলে সেই দাবীসমূহৰ বিষয়ে আমি উত্থাপন কৰিছিলোঁ আগতে। কেইবাবাৰো আমি চৰকাৰলৈ এই বাৰ্তা পঠিয়াইছোঁ। কিন্তু আমাৰ যিখিনি আমাৰ দাবী আছিলে এই দাবীখিনিতো বাদেই দিয়ক, যিসকলে আজি ভুক্তভোগী, যিসকলে আজি তাত গৈ আন্দোলন কৰি আছে, তেওঁলোকেহে জানে যে তেওঁলোকে কিমান কষ্টত চলি আছে, তেওঁলোকে কিমান কষ্ট পাই আছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো কথাতে মহিলাসকলক টাৰ্গেট কৰি লয়। মহিলাসকলক দুৰ্বল বুলি ভাবি তেওঁ সদায় ভাবে যে মহিলাসকলক এই ধৰণে চমক লগা কথা ক'লে, মন ভুলোৱা কথা ক'লে মহিলাসকলে ভুল যাব। কিন্তু এইটো কথা ভুল যে মহিলাসকলে বুজি নাপায়, মহিলাসকলে বুজি পায়। আজি অসমত উৎপাদনশীল মানে যিখন আমাৰ ৰাজ্য আছিলে সেই ৰাজ্যখন এতিয়া বহুত পিছ পৰি গৈছে। গতিকে পিছ পৰাৰ ফলত কি হৈছে, মানুহৰ আজিকালি আয় কমি গৈছে, যি ইনকাম আমাৰ মাহিলী ইনকাম, বছৰেকীয়া ইনকাম আমাৰ কমি গৈছে, যাৰ ফলত নেকি আজি মহিলাসকলে চৰকাৰৰ যিখিনি সহায় দিয়ে সেই সহায়খিনিৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হ'ব লগা হৈছে। কিন্তু সেইটোৱে এইটো নুবুজায় যে আমাৰ মহিলাসকল দুৰ্বল। আপোনালোকে চাব, সেই অতীজৰে পৰা আমাৰ যিসকল পোহাৰী আছিলে, মাছ বিক্ৰী কৰি ফুৰিছিলে ঘৰে ঘৰে, তেওঁলোকে স্বাৱলম্বী হিচাপে প্ৰথমতে দেখুৱাইছিলে যে মহিলাসকল কেতিয়াও পিছপৰা নহয়। তেওঁলোকে মূৰত মাছৰ পাচিটো লৈ বছৰৰ পিছত বছৰ তেওঁলোকে ঘৰ চলাইছিলে, সেই মাছ বিকা পইচাই তেওঁলোকে ঘৰ চলাইছিল। তেওঁলোকে স্বাৱলম্বী নাৰী। গতিকে অসমত স্বাৱলম্বিতাৰ অভাৱ নাই, কিন্তু এই চৰকাৰখনে স্বাৱলম্বী কৰাৰ সলনি মহিলাসকলক কিন্তু দুৰ্বলহে কৰিছে। কাৰণ খেনক দেখি ৰন্ধা বঢ়া, খেনক দেখি দুৱাৰ মৰা, এনেকুৱা ধৰণৰ কাম কিন্তু এইখন চৰকাৰে কৰি আছে।